Hi friends, welcome back to my YouTube channel. নমস্কাৰ মই মুনমিবৰাই আপোনালোকক মোৰ অন্য এটা ব্লগ ভিডিঅ লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মইও ভালে আছো আজি এটা ব্লগ ষ্টাৰ্ট কৰিছো আকৌ গতিকে আজিৰ ব্লগটো মই ঘৰত নকৰো অকমান আজি উলাই যাম বুলি ভাবিছো উলাই মানে মামাহঁতৰ ঘৰলৈ যাম আৰু তাত হকাম আছে গতিকে হকামত কি হয় দেখাই যাম আপোনালোকক ওচৰতে হয় গতিকে সকলো ঘৰৰ মানুহ সকলো গলেই বুলি ক'ব পাৰি মানে মা দেউতা সকলো গল মই আৰু আহে আছো গতিকে এতিয়া আজৰি হৈ কাম বন কৰি আজৰি হৈছো আৰু প্ৰায় উলাই কৰি যাম আপোনালোকক দেখাই যাম গতিকে মই আহি পালো ইয়াত পূজা প্ৰায় ষ্টাৰ্ট হৈছেহি বিষ্ণু পূজা হৈ আছে গতিকে অলপ পূজা আপোনালোকক দেখাই লৈছো দেখাই লৈ মই ভিতৰ সোমালো বাৰু বহি কৰি আকৌ এবাৰ আহিছো ভিডিঅটো কৰো বুলি ভিডিঅ ষ্টাৰ্ট হৈছে দেই আমাৰ সৰু লাজ লাগিছে জুম কৰি দেখাইছো দেই লাজ কৰে যে বেছি এজনী মাইনাজনী নামটো কি কৈ দিয়াচোন নামটো কৈ দিয়া নমস্কাৰী নামটো কৈ দিয়া নমস্কাৰ কোৱা ই নায়ে শুনাবকে কোৱা মোৰ নাম অৰণ্য বৰা অৰণ্য ৰয় হয় সেই বিচনা তলত লুকাইছে চাই ফালে আলহীবোৰ যেহেতু আহি আছে গতিকে এয়া মা আৰু মামীহঁতে যোগান ধৰি আছে সকলো কামত ব্যস্ত হৈ আছে এয়া বিষ্ণু পূজা চলি আছে মাহীৰ ল'ৰাটোৱেও ভিডিঅ' কৰি আছে দেই এতিয়া সকাম শেষ হৈছেহি সকলোবিলাক ভকতসকল আৰু দুলহী সকলোবোৰ গৈছেগৈ আমাৰ বাৰ্বি আমাৰ ধুনু আছম কোন দেখিব পাইছে দাঁত দেখুৱাই দিয়া দাঁত দেখি আছে দাঁত দেখুৱাই দিয়া দাঁত ধুনু ক'ত থোৱা খৌ মাহী ন আচলতে বিষ্ণু পূজাটো ঘৰখনৰ হৈ বছৰেকীয়াকৈ মানে বছৰেকত এবাৰ পতাটো ভাল বোলে সেইবাবে পতা হৈছিলে ঘৰত মামাহঁতৰ ঘৰত অৱশ্যে বিষ্ণু পূজা বুলিয়েই নহয় আইতাৰ সকামো আছিলে মাহেকীয়া তেনেকৈ পতা হ'ল মোক ৰাখিলে আজি মানে ৰাতি ভাত খাবলৈ ৰাখিলে ভাত খোৱাকৈ যোৱা নাছিলোঁ বাৰু তাৰপিছত এতিয়া মানে ৰাতি থৈ আহিমগৈ বুলি কৈছে সেইবাবে থাকিলোঁ আৰু এয়া যে দেখিছে মামী আৰু এয়া ভাগিন মামাৰ ছোৱালী মানে তাৰপিছত এজনী সৰু মামাৰ সৰুজনী ছোৱালী দিওঁতেহে গম পাইছো ন এইফালে ওকণি মেল চলি আছে দেই ওকণি চাই আছে মামাৰ ছোৱালীজনীক চাই আছে মাহীৰ ছোৱালীজনী মাহী আইতাৰ ছোৱালীজনীয়ে আৰু এইফালে মামা ভাগিন খেলি আছে লাহে লাহে সন্ধিয়া হৈছেহি আমি ৰাতি সাঁথৰ তাৰপিছত প্ৰশ্ন উত্তৰ কিছুমান আৰু লগতে জিভাৰ ব্যায়াম এইবিলাক খেলিম গতিকে আপোনালোকে সাঁথৰবিলাকৰ উত্তৰবিলাক জানিলে কৈ দিব আমিও কিছুমান নাজানো গতিকে এতিয়াতো সন্ধিয়া হ'বহিয়ে আৰু নহয় মৰি জন্ম হয় মানে ৰাতিপুৱা জন্ম হয় তাৰ পিছদিনাখন আকৌ জন্ম হয় তাৰপিছত আকৌ মৰি যায়
ৰ'দ নহয় অ হ'ব ৰ'দ হ'ব কি হ'ব বাবু তুমি কোৱাচোন তুমি জানিবা মই জানো তোমাৰ ওপৰত মোৰ বিশ্বাস আছে সম্পূৰ্ণ বিশ্বাস আছে তুমি কোৱা ৰ'দ হা ৰ'দ হ'ব মানে ৰাতিপুৱা জন্ম হয় সন্ধিয়া হ'লে মৰি যায় সূৰ্যটো মই ঠিকে কৈছো হয়নে নহয় এইডালে সদায় ঠিকেই কৈ থাকে দেই ই একো নকয় কিন্তু সি সদায় মই কোৱা নাই নকয় সূৰ্য বুলি কোৱা নাই ই একো নকয় ই সদায় ঠিকেই ৰ'দ আৰু সূৰ্য কি এনেকুৱা বোম ফাঁকি মাৰা মানুহ নহয় এইটো একদম ল'ৰাটো এইটো ল'ৰাই বোম ফাঁকি মাৰে দেই এই ল'ৰাটো মই কৈছে সূৰ্যটো ৰাতিপুৱা সময়ত উদয় হয় আৰু সন্ধিয়া সময়ত মাৰ যায় নে নাযায় হে মই কি নকলো কেতিয়া নকলা তুমি মই বেলি বুলি কোৱা নাই বেলি নে কি কলো হয় নেকি মইতো শুনা ৰ'দ ৰ'দ বুলি কৈছা হা ৰ'দ বুলি ক'লে হ'ব নেকি ৰ'দ বুলি ক'লে হ'ব নেকি কিয় নহ'ব কেনেকৈ হ'ব বেলি মানে ৰ'দ মানে বেলি হয়নে হা মোৰ তেনেকুৱা ভাৱটো আহিছিলে ন বৰণ্যহে ন অৰণ্য বৰণ্য কোৱা তপতালে তপতাবি নতপতালে নতপতাবি মুখখন উলিয়াই দিয়া মুখখন উলিয়াই দিয়া তপতাবি তপতাবি নপতালে নপতাবি কোৱা তপতাতে তপতাবি ৰ'বা 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 এতিয়া কোৱা তপতালে তপতাবি নতপতালে নতপতাবি এবাৰ ক'লে নহ'ব 10 বাৰমান কোৱা আপুনি কওকচোন আমিও পাৰিম আমাৰতো বাৰু পিছত হ'ব প্ৰথমে তোমাৰতো কোৱা তপতালে তপতাবি নপতালে নপতাবি হেৰিয়া নপতাবি কাক পতাবা তুমি নপতাবি নাজা হা কাকি শেষ আৰু এইটো ভিডিঅ' হৈ আছে কিন্তু এইটো ভিডিঅ' কাটিলে গুচি যাবগৈ পতাবি আপুনি 10 বাৰমান কওকচোন বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী কোৱা বিহাৰৰ বিলাহী ঐ হেৰি ন তুমি কোৱা বিহাৰৰ বিহাৰী বিহালী বিলাহী खत्म মই জানো বিহাৰৰ বিহাৰী এহালী বিলাহী নহয় বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী এটা এটাকে কোৱা বিহাৰৰ নহয় বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী এফেল বিলাহী এতিয়া পঢ়িব দেই ক হেৰি কোৱা লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা আমাৰ দেউতাইহে ভালকে পাৰিব আহক লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা কওক Okay, start. 1, 2, 3. Kau dia. Halo, pitikile. এই মই পাৰিম Pitikila ni pitikila. Alu pitikila ni pitikila. আলু পিটিকিলা Sasala, Sasala sasabi. কি কি সসলা নসকাবি চচলা চচাকামি চচলা নচচাকামি চচলা চচাকামি চচলা নচচাকামি চচলা চচাকামি চচলা নচচাকামি চচলা চচাকামি চচলা নচচাকামি জিভাৰ ব্যায়াম এতিয়া মাহীয়ে ক'ব হেৰি ক'ব তপতালে তপতাবি নতপতালে নতপতাবি চচলা চচাকামি চচলা নচচাকামি বিলাহী বিলাহী নহয় বিহাৰৰ বিহাৰী বিহালী বিলাহী Bihari. অঁ Bihali bilang. এবাৰ ক'লে নহ'ব 10 বাৰ কওক আকৌ কওক বিহাৰৰ বিহাৰী বিহালী বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী আমি আহি গ'ল
বিহাৰৰ বিলাহী আচ্ছা দে মই এটা কথা শুন দেউতাৰ প্ৰশ্নটো হ'ল তিনিজন বন্ধু গোঁসাই ওচৰত শৰণ ল'ব গ'ল। তাত শিকালে যিহেতু যে লেট্ৰিন কৰোঁতে কথা ক'ব নালাগে। তিনিজনৰ ভিতৰত তিনিজন লাইন পাতি আহিলে। প্ৰথমজনে ক'লে মোৰ লেট্ৰিন লাগিছে, আৰু দ্বিতীয়জনে ক'লে গোঁসাই কি কৈছিলে, তৃতীয়জনে ক'লে মই সেইকাৰণে কথা কোৱা নাই। এতিয়া প্ৰশ্নটো হৈছে যে তিনিজনৰ ভিতৰত কথা কোনজনে কোৱা নাছিলে। আমি কিন্তু নাজানিলোঁ। যদি আপোনালোকে জানে তেনেহ'লে প্লিজ জনাব। হয়তো দেউতাই প্ৰশ্নটো ভুলকৈও ক'ব পাৰে, মোৰ তেনেকুৱা লাগিছে, নাজানো। আৰু যদি শুদ্ধ হৈছে তেনেহ'লে আপোনালোকে উত্তৰটো জনাব দেই। নহয়, প্ৰশ্নটো দেউতাই অকণ খেলি মেলিকৈ কৈছে। কেইটা খেলি মেলিকৈ কৈছে আপুনি প্ৰশ্নটো। কেইটা খেলি মেলি হৈছে। আকৌ এটা প্ৰশ্ন সুধিম, যদি জানে উত্তৰটো জনাবচোন। তিনিজন মানুহ ইংলিছৰ, আছামিছৰ আৰু মেথছৰ টিচাৰ গাড়ীত গৈ আছিলে, আৰু হঠাৎ গাড়ীখনত জুই লাগি গ'ল। আৰু জুই লাগি গ'ল যিহেতু গাড়ীখনত, গতিকে ইংলিছৰ মাষ্টৰজনে কৈছে প্লিজ হেল্প মি। তাৰপিছত আছামিছৰজনে কৈছে মোক বচোৱা। তেনেহ'লে মেথছৰ টিচাৰজনে কি বুলি ক'ব? তাকো মাৰৰ ভৰিত লৈ লৈছে, এইফালে ল। তাই বুঢ়ী আইতাকক বুঢ়ী ক'বলৈ শিকিছে দেই। সেইটো ৰেকৰ্ডিং নহ'লে। আচ্ছা মা কৈ দিয়াচোন। আচ্ছা মা কৈ দিয়া। আচ্ছা মা কৈ দিয়াচোন। কৈ দিয়া। কৈ দিয়া। এতিয়া ক'লে কেইবা পাৰো হা। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী, 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 বিহাৰৰ বিহাৰী বিহাৰী কৈছে নাই মই। বঢ়িয়া তাৰমানে অকণ কাণখন বেছি সৰু নহয় জানো? কাণখন সৰু যে। ডাঙৰ আৰু আছিলে নহয়, তপতালে তপতাবি, নতপতালে নতপতাবি। আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ, যিহেতু ৰাতিও হ'ল, খাই বৈ যাবও হৈছেহি। গতিকে যদিহে আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।